জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক। বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ল 1890 চনত। বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ল কৃষ্ণপ্ৰসাদ দুৱৰা। উষা আলোচনীখন কেতিয়া প্ৰকাশিত হৈছিল? ইয়াৰ উত্তৰ হ'ল 1907 চনত। উষা আলোচনীখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰ হ'ল পদ্মনাথ গোহাঞিবৰুৱা। বাঁহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ল 1909 চনৰ ডিচেম্বৰ মাহত। বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰ হ'ল লক্ষ্মীনাথ বেজবৰুৱাই। আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছে? ইয়াৰ উত্তৰ হ'ল 1929 চনত। আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? ইয়াৰ উত্তৰ হ'ল কলিকতাৰ পৰা। আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ল দীননাথ শৰ্মা। আবাহন কাকতখনৰ পৃষ্ঠপোষকতা কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ল নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ল বনকুঁৱৰী। তাৰপিছত আছে প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি? ইয়াৰ প্ৰথম উত্তৰটো হ'ল প্ৰতিমা আৰু দ্বিতীয়টো হ'ল বীণ বৈৰাগী। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কিমান চনত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1914 চনত। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি প্ৰতিমা ক'ত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল জোনাকীত। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 25টা। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল লক্ষ্মীনাথ বেজবৰুৱাই। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিখন বীণ বৈৰাগী ক'ত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল বাঁহীত। তাৰপিছতো আহিছোঁ চন্দ্ৰকুমাৰ আগৰৱালাৰ বীণ বৈৰাগী কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 12টা। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হয়? ইয়াৰ উত্তৰ হ'ল লিটিকাই নাটকৰ পৰা। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি?